নমস্কাৰ মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ত্ৰিকোণমিতিৰ পৰিচয়ৰ কিছুমান অনুশীলনীৰ প্ৰশ্ন সমাধান কৰি তেওঁলোকলৈ আলোচনা কৰি আগবঢ়াইছোঁ যাতে তেওঁলোকে ঘৰতে থাকি জ্ঞান লাভ কৰিব পাৰে। কুৱেশ্যনৰ অনুশীলনী 8.4ৰ যিটো 5 নম্বৰ কুৱেশ্যন প্ৰায় আহিয়ে থাকে সেইকেইটা তেওঁলোকলৈ আলোচনা কৰি আগবঢ়াইছোঁ। আজি তাৰে কুৱেশ্যন নম্বৰ 5ৰ 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰি তেওঁলোকলৈ আগবঢ়াম। গতিকে 3 নম্বৰ প্ৰশ্নটো আমি লিখিম। গতিকে আমি বোৰ্ডত লিখি ল'ম 8.4 কুৱেশ্যন নম্বৰ 5 নম্বৰ 3টো tan থিটা বাই 1 মাইনাছ cot থিটা প্লাছ cot থিটা 1 মাইনাছ tan থিটা ইকুৱেল টু কি দেখাব লাগে? ইয়াত বোৰ্ডত ধৰা কি দেখাব লাগে? 1 প্লাছ sec থিটা ইনটু cosec থিটা হ'ল। এইটো দেখাব লাগে। এইটো বাওঁপক্ষ বুলি লিখি ল'বা। এইটো মই এতিয়া মহাই দিছোঁ। ইয়াত আমি কি বুলি লিখি ল'ম? বাওঁপক্ষ। যিটো সমাধান প্ৰশ্নটো তোমালোকে কিতাপতে পাবা। এইটো লেফ্ট হেণ্ড ছাইড। এতিয়া এটা আমাক হিন্টছ দিছিলে, কৈছিলে যে এই প্ৰতিটোৰ ৰাশি কিহলৈ পৰিৱৰ্তন কৰিব লাগে? সাইন থিটা আৰু কছ থিটালৈ। গতিকে আমি টেন থিটা মানে কি জানো? সাইন থিটা বাই কছ থিটা। সেইটো আমি বহাই দিম। সেইটো আমি সচৰাচৰ ব্যৱহাৰ হৈয়ে থাকে। টেন থিটা মানে কি বহাম? সাইন থিটা ডিভাইডেড বাই কছ থিটা 1 মাইনাছ যদি টেন থিটা সাইন থিটা বাই কছ থিটা হয়, কট থিটা কি হ'ব? কাৰণ টেনৰ উল্টা কি আছে? কট থিটা। গতিকে এইটো উল্টাই দিলে হ'ব। কিমান হ'ব? কছ থিটা বাই সাইন থিটা প্লাছ সেইটো একেই হ'ব। এইটো কট থিটা কিমান হ'ব? কছ থিটা বাই কিমান হ'ব? সাইন থিটা আৰু 1 মাইনাছ টেন থিটা কি হ'ব? সাইন থিটা বাই কছ থিটা হ'ল। এতিয়া নেক্সট ষ্টেপত কি কৰিম? আমি এইটোৰ লসাগুলৈ যোগ কৰিব লাগিব। বোৰ্ডখন সৰু কাৰণে দিগদাৰ হয়, মহাৰি থাকিব লাগে। এতিয়া এইটো নেক্সট ষ্টেপত কি কৰিম? আমি ওপৰখিনি ওপৰভাগে থাকিব দিম দেই। সাইন থিটা বাই কছ থিটা। যদি ধৰিব পৰা নাই তোমালোকে মোৰ মুখত শুনি গৈছা নহয়, গম পাবা। প্লাছ কছ থিটা বাই সাইন থিটা। এতিয়া ইয়াৰ লসাগু ল'ম। লসাগু ল'লে কি আহিব বাৰু? সাইন থিটা আহিব, কাৰণ ইয়াৰ একৰ তলত কি আছে? এক এটা আছে। এক আৰু সাইন থিটাৰ লসাগু কিমান আহিব? বেকাকৈ না পোনকৈ লিখিছোঁ বাৰু। সাইন থিটা। এইটো এক্সট্ৰা দেই, এইটো ওপৰটো আছিলে। এতিয়া একে সাইন থিটা পাই যায়। গতিকে সাইন থিটাৰ লগত 1 পোন কৰিলে কিমান হ'ব? যিটো ভগ্নাংশৰ যোগবিয়োগতে সাইন থিটা মাইনাছ সাইন থিটা কেইবাৰ যাব? এবাৰ যাব। সাইন থিটা মাইনাছ কি হ'ব? কছ থিটা। ভগ্নাংশৰ যোগবিয়োগটো একেধৰণে এইটো যদি আমি লসাগু লওঁ, ইয়াৰ 1 আৰু কছ থিটাৰ লসাগু কিমান আহিব? কছ থিটা। কছ থিটাৰ লগত 1 পূৰণ কৰিলে কছ থিটা মাইনাছ কছ থিটা পোৱা যায় সাইন থিটা হ'ল। এইখিনি কৰিলে এতিয়া কি কৰিম বাৰু? এইটোৰ লগত এইটো সমাধান কৰে। এই গোটেইটোৱে ইয়াক কি গৈ আছে? হৰণ হৈ আছে, হয় নাই? মই দেখাম কেনেকৈ হৈ যাব। এই কছ থিটাটো কাৰ লগত পূৰণ হ'ব? ইয়াৰ লগত। আৰু সাইন থিটাটো কাৰ লগত পূৰণ হ'ব? ইয়াৰ লগত। কেনেকৈ হয় মই দেখাম চোৱা। সাইন থিটা ডিভাইডেড বাই কেনেকুৱা হৈ আছে ৰাশিটো এতিয়া? কছ থিটা, হয় নাই? কি হৈ আছে? হৰণ হৈ আছে। কাৰ লগত হৰণ হৈ আছে? ইয়াৰ লগত হৰণ হৈ আছে, হয় নাই? সাইন থিটা মাইনাছ কছ থিটা ডিভাইডেড বাই কি হৈ আছে? সাইন থিটা হৈ আছে, হয় নাই? বাকীখিনি মই প্লাছ এইখিনি মই দেখাম। এইটো আজি বুজাই লৈছোঁ। এইখিনি প্লাছ এইখিনি। এতিয়া এইটো হৰণ চিনটো যদি ইয়াক পূৰণ দি দিওঁ কি হৈ যাব? এইটো উল্টা হৈ যাব। সাইন থিটাটো ক'লৈ যাবগৈ? ওপৰলৈ যাবগৈ। সাইন থিটা বাই কছ থিটা। এইটো লাইনটো নকৰে, তেওঁ মই বুজাবলৈ কৰাই দিছোঁ। এইটো পূৰণ কৰি কওঁ সাইন থিটাটো ক'লৈ যাবগৈ? ওপৰলৈ যাবগৈ, হয় নাই? আৰু এইটো তললৈ আহিব। সাইন থিটা মাইনাছ কছ থিটা। এতিয়া কি হ'ব? সাইন থিটা কি হ'ব? মই কৈছিলোঁ যে এইটোৰ লগত এইটো কি হৈ যাব? পূৰণ হৈ যাব। গতিকে সাইন থিটা কি হ'ব? ওপৰত দুটা সাইন থিটা হ'লে সাইন স্কোৱাৰ থিটা। আৰু এই কছ থিটাটো কাৰ লগত পূৰণ হ'ব কৈছিলোঁ? ইয়াৰ লগত। কছ থিটা ইনটু সাইন থিটা, এইটো কছ থিটা। মই এইটো বুজাবলৈ এই দুটা ষ্টেপ পাতি দিলোঁ, এনেই নেপাতে। গতিকে আমি কেনেকৈ পাতিম? সাইন থিটাটো কাৰ লগত পূৰণ হ'ব? এই সাইন থিটাটো কাৰ লগত পূৰণ হ'ব? ইয়াৰ লগত। গতিকে ওপৰত যাবগৈ কি হ'ব? সাইন থিটা ইনটু কিমান হ'ব? সাইন থিটা। আৰু এই কছ থিটাটো কাৰ লগত পূৰণ হ'ব? ইয়াৰ লগত। এই কছ থিটাটো কাৰ লগত পূৰণ হ'ব? ইয়াৰ লগত, গোটেইটোৰ লগত। গতিকে কছ থিটা কি হ'ব? সাইন থিটা মাইনাছ কছ থিটা হ'ল।
প্লাছ ঠিক একেদৰে এই cos থিটাটো কাৰ লগত পূৰণ হয় তলৰ cos থিটাটোৰ লগত cos থিটা ডট cos থিটা হ'ল আৰু sin থিটাটো কাৰ লগত পূৰণ হ'ব sin থিটা cos থিটা মাইনাছ sin থিটা হ'ল বাকিখিনি হোৱাৰ পিছত কি হ'ব পিছৰখিনি কৰি যাব লাগিব এটা ভালকৈ বুজি ল'বা sin থিটা কিমান হ'ব ধৰা নাই ভালকৈ sin স্কয়াৰ থিটা cos থিটা কিমান হ'ব ভালকৈ ধৰা নাই ৰিপিটেড নাই কি হৈছে নি cos স্কয়াৰ থিটা হ'ল cos স্কয়াৰ থিটা এটা এনেকৈ থাকিলে cos থিটা sin থিটা মাইনাছ cos থিটা এতিয়া চোৱাচোন এইটো cos থিটা মাইনাছ কি হৈছে sin থিটা গতিকে আমি এইটো উল্টা কৰি দিব লাগিব উল্টা কৰি দিয়াৰ লগে লগে কি হৈ যাব sin মাইনাছ sin থিটা cos থিটা গতিকে উল্টা কৰি দিলে এটা মাইনাছ চিন আহে গম পাইছা উল্টা কৰিলে কি আহে এটা মাইনাছ চিন আহে গতিকে মাইনাছ চিনডাল আমি ইয়াত দিব লাগিব ইয়াত দিয়াৰ লগে লগে কি হ'ব sin থিটা এইটো উল্টা হৈ যাব কি হৈ যাব sin থিটা মাইনাছ cos থিটা কিয় কৰিলোঁ কাৰণ এইটো মিলিব লাগিব না sin থিটা মাইনাছ cos থিটা হ'ল এতিয়া কি কৰিম এই মাইনাছে প্লাছে কি হৈ যাব মাইনাছ হৈ যাব sin স্কয়াৰ থিটা ডিভাইডেড বাই এইটো একে থাকিব cos থিটা sin থিটা মাইনাছ cos থিটা প্লাছ নহয় কি হ'ব প্লাছে মাইনাছে এটা মাইনাছ হৈ যাব এইটো কিমান হ'ব cos স্কয়াৰ থিটা sin থিটা বাকিখিনি এইটো ধৰিব নোৱাৰিলে তুমি চাই ল'বা sin থিটা মাইনাছ cos থিটা দেই sin থিটা মাইনাছ cos থিটা হ'ল নেক্সট ষ্টেপত কি আহিব এতিয়া এইটো মিলি আছে চোৱা sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা গতিকে দুইটাৰ পৰা আমি কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ কি ল'ম কমন ল'ম ওপৰটো একো কমন ল'ব নাহিব cos স্কয়াৰ sin স্কয়াৰ কমন আহিব নাহিব গতিকে একো যদি নাহে কি হ'ব 1 ল'ব পাৰোঁ তাৰপিছত আমি কি ল'ব পাৰোঁ sin থিটা মাইনাছ cos থিটা এটা কি থাকিলে ভিতৰত চোৱাচোন ভিতৰত কি থাকিব sin স্কয়াৰ থিটা থাকিলে তলত থাকিলে কিমান থাকিলে cos থিটা আৰু ইয়াত কি থাকিব cos স্কয়াৰ থিটা তলত থাকিলে কিমান sin থিটা হ'ল এই দুটা থাকিলে তাৰ নেক্সট লাইনত কি কৰিম আমি মাই লৈছে তাৰ নেক্সট লাইনত কি কৰিম এইটোতো একে থাকিব 1 বাই sin থিটা মাইনাছ cos থিটা থাকিলে হ'ল ব্ৰেকেট দিলোঁ কি হ'ব এটা sin থিটা cos থিটা এইটো কি কৰিম আমি লসাগু ল'ব পাৰিম নাই লসাগু sin থিটা আৰু cos থিটাৰ লসাগু কি হ'ব এই ধৰা নাই দেই cos থিটা ডট sin থিটা পূৰণ হৈ যাব লসাগুকেইটা এতিয়া cos থিটাই sin থিটা কেইবাৰ যাব এই cos থিটাই এইটোক sin থিটা এইটো কেইবাৰ যাব cos থিটাটো আছে কেইবাৰ যাব sin থিটা বাৰ যাব গতিকে sin থিটা আৰু sin স্কয়াৰ থিটা পূৰণ কৰিলে কেইটা হৈ যাব দুটা আছিলে আৰু এটা বাঢ়ি গ'লে তিনিটা হৈ যাব গতিকে তিনিটা হৈ যোৱাৰ লগে কিমান হ'ব sin কিউব থিটা হৈ যাব মাইনাছ ঠিক তেনেদৰে sin থিটা এই দুটা কেইবাৰ যাব cos থিটা যদি দুটাৰ লগত পূৰণ হয় কিমান হৈ যাব cos কিউব থিটা হ'ল cos কিউব থিটা এতিয়া এইটোতো সেম থাকিব এইটো একেটাই পাতিব লাগিব 1 বাই sin থিটা মাইনাছ cos থিটা এতিয়া এটা সূত্ৰ পাইছিলোঁ আমি কি পাইছিলোঁ সূত্ৰটো মই তলত লিখি দিছোঁ হা যদি নাই পোৱা তোমালোকে মনত ৰাখি ল'বা a কিউব মাইনাছ b কিউব এইটো এডভান্সত থাকে উচ্চ গণিতত তোমালোকে নাই পোৱা যদি এইটো ইয়াত এপ্লাই হ'ব a কিউব মাইনাছ b কিউব কি হয় a মাইনাছ b a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ এইটো সূত্ৰ দেই লিখি ল'বা তোমালোকে a কিউব মাইনাছ b কিউব a মাইনাছ b a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ এতিয়া a কিউব a কিমান আছে ইয়াত sin থিটা আৰু b কিমান আছে cos থিটা a কিউব মাইনাছ b কিউব সূত্ৰটো লিখি ল'বা এটা ইয়াত ভাঙি যাম দেই ইয়াত ভাঙি যাম আমি কেনেকৈ পাৰিম a মাইনাছ b মানে কিমান sin থিটা মাইনাছ cos থিটা হ'ল a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ ধৰিবগৈ চাগে দেই a স্কয়াৰ sin স্কয়াৰ থিটা প্লাছ ab sin থিটা ডট
কিমান হ'ব cos থিটা এইটো ধৰালে নাই দেই মই আকৌ লিখিছোঁ sin স্কোৱাৰ থিটা প্লাছ তোমালোকে বুজি ল'বা sin থিটা ইনটু cos থিটা দেই এইটো cos থিটা এইটো ধৰা নাই কাৰণে এইডোখৰ লিখিছোঁ প্লাছ কি হ'ব b স্কোৱাৰ কিমান হ'ব cos স্কোৱাৰ থিটা মুখত শুনি গৈছা নহয় তোমালোকে ধৰিব নোৱাৰিলেও হ'ব এইটো হ'ল তাৰপিছত তলৰটো আহিলে cos থিটা ডট sin থিটা হ'ল এই ফৰ্মুলাটো লিখি ল'বা হা a কিউব মাইনাছ b কিউব a মাইনাছ b a স্কোৱাৰ প্লাছ ab প্লাছ b স্কোৱাৰ এইটো মতে এইটো ভাঙিছোঁ হ'ল এতিয়া ভঙাৰ পিছত নেক্সট ষ্টেপত কি আহিব এইটোতো সেম থাকিব 1 বাই এইটো সেম থাকিব সেইকাৰণে সৰুকৈ লিখিছোঁ একেটাই বস্তু cos থিটা এতিয়া কি আহিব এইটো আকৌ পাতি ল'ম দেই sin থিটা মাইনাছ cos থিটাটো থাকিলেই লগত কি থাকিলে এই sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা কিমান হ'ব বাৰু sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা সদায় কিমান হয় 1 হয় হ'ল এইটো পাইছোঁ আমি sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা আৰু sin থিটা cos থিটাটো থাকিলে লগত sin থিটা ডট cos থিটা আৰু তলৰটো তলৰ ভাগে থাকিলে তলৰটো কিমান আছিলে cos থিটা ডট sin থিটা এটা ভালকৈ ধৰা নাই দেই cos থিটা এইটো cos থিটা ডট sin থিটা ব্ৰেকেট ক্লোজ এইটো নেক্সট লাইনত কি হ'ব শেষ হ'বগৈ আৰু এইটো অকণমান দীঘল অংক হয় পৰীক্ষাত কেতিয়াবা নিদিয়ে কেতিয়াবা দি দিয়ে যদি দি দিয়ে এতিয়া এইটো একেই থাকিব সেইকাৰণে সৰুকৈ লিখিছোঁ 1 বাই sin থিটা মাইনাছ cos থিটা হ'ল এইটো পূৰণ হৈ আছে না পূৰণ হৈ আছে কাৰণে আমি ব্ৰেকেট গুচাই পূৰণ চিন দি দিলোঁ হা এইটো sin এই একেবাৰে ধৰা নাই এতিয়া sin থিটা মাইনাছ cos থিটা হ'ল এতিয়া 1 প্লাছ কি আহিলে 1 প্লাছ sin থিটা ডট cos থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা এইটো ব্ৰেকেট দিলোঁ কাট খাবৰ কাৰণে একেটা টাৰ্ম আছে ক'ত আছে বাৰু এইটোৱে এই গোটেইটোৱে কাট খায় গোটেইটো কাটিছোঁ হা sin থিটা মাইনাছ ব্ৰেকেট আছে নহয় সেইকাৰণে গোটেইটো কাট খাব যাইছে এইকেইটা গোটেইটো কাটিছোঁ দেই তাৰপিছত কি হ'ল কি থাকিলে টাৰ্ম এই দুটা থাকিলে এই দুটা আমি চাওঁ হৰণ কৰি দিম এই দুটা আমি হৰণ কৰি দিম কি থাকিলে ওপৰত 1 প্লাছ sin থিটা ডট cos থিটা থাকিলে আৰু তলত কি থাকিলে cos থিটা ডট sin থিটা এতিয়া পাৰ্টকৈ আমি হৰণ কৰি দিম 1 বাই কি থাকিলে cos থিটা ডট sin থিটা আৰু এইটো হৰণ কৰিলোঁ এই ধৰা নাই sin থিটা ডট cos থিটা ডিভাইডেড বাই cos থিটা ডট sin থিটা এতিয়া এইকেইটা কটাকটি যাম এই দুটা সেম হয় এইটো কটা নাযায় বাৰু সেই দুটা কটাকটি যাব সেই দুটা কটাকটি যোৱাৰ ফলত কি থাকিব আৰু দুটা লাইন মান হ'ব বেছি নহয় এইটো থাকিব 1 বাই cos থিটা ডট sin থিটা এইটো কটাকটি গ'লে কি থাকিব sin থিটা কটা cos থিটা কটাকটি গ'ল কি থাকিলে অনলি 1 থাকিলে এইটো গ'ল এইটো কটাকটি গ'ল ধৰা নাই কাৰণে লিখা নাই মই এতিয়া তাৰপিছত কি থাকিলে এতিয়া এইটো পাৰ্টকৈ 1 বাই কি কৰি দিম 1 বাই এইটো কি কৰি দিম cos থিটা ডট 1 বাই sin থিটা প্লাছ 1 এতিয়া 1 বাই cos থিটা মানে কি আছিলে কাৰ উল্টা চেকৰ উল্টা গতিকে আমি কি লিখিব পাৰোঁ sec থিটা আৰু 1 বাই sin থিটা কাৰ উল্টা cosec থিটা প্লাছ 1 এতিয়া এইটো উলিয়াব দিছিলে 1টো আগলৈ আনিলেই হৈ যায় 1 প্লাছ sec থিটা ইনটু cosec থিটা এইটো কি হয় ৰাইট হেণ্ড সাইড গতিকে এইটো সমাধান অকণমান দীঘলীয়া ভালদৰে মন দিবা আৰু যদি পাৰোঁ মই 5 নম্বৰ অনুশীলনীটো সমাধান আগবঢ়াই আপোনালোক আলোচনা কৰিম আজিলৈ ধন্যবাদ